মৰ্নিং গাইজ এণ্ড ৱেলকাম বেক টু PNM ব্লগছ। আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ। আৰু আজি আপোনালোকে চাগে পিছত দেখি চাগে ভাবি আছে মই ক'ত আছোঁ। মই মানে যোৱাকালি নলবাৰীত আহিলোঁ আমাৰ গাঁৱত। ব্লগ কৰা নহ'ল আহাখিনি, কিন্তু এতিয়া আমি গাঁৱত আছোঁ, মই গাঁৱত আছোঁ। পাৰ্থন আহিল, ইয়াক লগ ধৰিছিলোঁ। ইয়াৰ এক্সাম খতম হৈছেহে, কেইদিনমান পিছত আহিব। চ' আমি ভাবিলোঁ দুটাই যে এটা কাম কৰোঁ, সিও যাব মানে গাঁৱত। সি যোনদিনা গাঁৱত যায় সি ব্লগ দিব আৰু মই যোনদিনা যাওঁ মই দিম। চ' এতিয়া এনেকৈ দি থাকোঁ, যেতিয়া একেলগে যাব পাৰোঁ ত' তেতিয়া ব্লগ আকৌ দিম একেলগে। চ' গাইজ আজি আমি আহিছোঁ নলবাৰীত, মানে মই আহিছোঁ নলবাৰীত। আৰু কালিতে আহিলোঁ, ৰাতিপুৱা 12টা মানত আহি পালোঁ। চ' এতিয়া আমি মানে আজি মাহীহঁতৰ তাতে যাম। মাহীহঁতৰ পৰা গৈ পিনে আকৌ আমি মামাহঁতৰ তাতে যাম। তাৰপিছত কালি আমি ৰাস চাম, আৰু সেই ভিডিঅ'টো আপোনালোকে কালি দেখা পাব। কালি আৰু এটা ভিডিঅ' বনাম ৰাসৰ। আজি এনেই অলপমান ট্ৰেভেল কৰিম, অলপ মাহীহঁতক দেখাম। চ' সেয়ে আৰু সেইটোৱে। আৰু আপোনালোকে মানে ইয়াৰে পৰিৱেশটো মানে ভাল, আপোনালোকৰ গাঁও যিও হওক মানে ভাল লাগে, কিবা এটা পিচ এনেকৈ এনি টাইম মানে পিচ। আৰু এইপিনে আপোনাৰ ধৰক এইবোৰ মানে লাইক কিবা এটা পিচ আৰু পূৰা ধুনীয়া জেগা একদম, মানে ধৰক মানে সেয়াই আৰু আমাৰ জেঠীমাহঁতৰ ঘৰটো দেখাই আছোঁ। লাইক খিনিৰ পৰা আপোনাৰ ষ্টাৰ্ট হয় এনেকৈ। সেইকেইটা মুৰ্গী আগতে বেয়া ভয় লাগিছিল, তেতিয়া নালাগে আৰু। চ' সেয়াই আৰু আমাৰ দাদাহঁতৰ মানে ফাৰ্মো আছে, আমাৰ গাহৰিৰ ফাৰ্ম। সেয়াই আৰু এইটো ৰাস্তা মই আপোনালোকক আৰু দেখাম, আৰু পিছত অলপ তাতে যাই আপোনালোকক ভিউটো দেখাম কেনেকুৱা কি হয়। ত' সেয়াই আৰু গাঁৱত আহি কিবা এটা ভাল লাগে আৰু আমাৰ এয়া আমাৰ মামাহঁতৰ ল'ৰা। চ' সেয়ে আৰু মোৰ ভাইটি হয়। আৰু সেয়াই আৰু এতিয়া আপোনালোকক মই মানে ধৰক যেতিয়া আমি যাম তেতিয়া আপোনালোকক ব্লগটো ষ্টাৰ্ট কৰিম। মই জাষ্ট উঠিছোঁ, উঠি পিনে ডাইৰেক্ট কেমেৰা লৈ ব্লগ ষ্টাৰ্ট কৰি দিছোঁ, কাৰণ কালি ব্লগ বনোৱা নহ'ল যিহেতু। আৰু গাঁৱত আহি যদি মই ব্লগ নবনাওঁ, কিহৰ মই গাঁৱত আহিলোঁ একো লাভ নাই এইবিলাক। চ' এতিয়া আপোনালোকে থাকক, ব্লগটো চাই থাকিব। আজি ব্লগটো বৰ ইণ্টাৰেষ্টিং হ'ব যাই আছে, চাই থাকক। চ' গাইজ এতিয়া ৰাতিপুৱা হৈছে, প্ৰায় কেইটামান বাজিল, 10টামান বাজিল চাগে। এতিয়া ভাত দিছে আমাৰ ইয়াতে, মানে ভাত খোৱা কম্পালচৰি, মানে ভাত খাবই লাগিব। ত' ভাত খাই আছোঁ আৰু ভাত খাই আৰু ওলাম আৰু ডাইৰেক্ট। আৰু এইবাৰ ইও খাই আছে। চ' লগ পাই আছোঁ, ভাত চাত খাই লগ পাই আছোঁ। চ' গাইজ এতিয়া খাই বৈ ল'লোঁ, একদম পূৰা ৰেডি হ'ম। আৰু ৰেডি হৈ ডাইৰেক্ট আমি যেতিয়া ওলাম আৰু তেতিয়া আপোনালোকক দেখাম। আৰু এতিয়া আমাৰ মানে এই অলপ ইফালে দাদাহঁতে মানে এই গাহৰিৰ খাদ্য ৰেডি কৰি আছে, আমাৰ ডাঙৰীয়া। গাহৰি ৰিল বনাই পেলাই গাহৰি ৰিলটো বনাই দিওঁ ৰ'ব। চ' ওলাই একদম ৰেডি। আৰু এতিয়া আমি মানে মাহীহঁতৰ তাতে যাব ৰেডি, কিন্তু যোৱাৰ আগত যিহেতুকে মানে ৰিক্সা আহি পোৱা নাই, চ' আমি মানে আপোনালোকক এটা বস্তু দেখাই লওঁ। এটা ধুনীয়া এটা সৌন্দৰ্য চাব, এইটো চাওক। এইটো হয় পাগলাদিয়া নদী বুলি কয় নেকি? পাগলাদিয়া নদী ন এইটো? পাগলাদিয়া নদী চাওক, এইটো চাওক। এইটোৱে হ'ল গাঁৱৰ পৰিৱেশ। আৰু এইফালে ভালকৈ যদি জুম কৰি দেখাওঁ, এইফালে ট্ৰেক্টৰৰ মাটি কাটি আছে। চ' সেই আৰু ৰিক্সাখন আহক, তাৰপিছত উঠি যাম আৰু চাই থাকক। আমি ওলালোঁ, মানে আমি ই ৰিক্সাত যোৱা কথা আছিল, কিন্তু মানে ই ৰিক্সাত নাযাওঁ, বাইকতে যাম আৰু। চ' বাইক ইজ ৰেডি। উঠা বাবা, উঠা। উই বাপৰে, আমি যাই আছোঁ বাইকত। আৰু মানে চাওক, চ' মানে এইখিনি নামি দিলোঁ, কাৰণ মানে এই ব্ৰিজখন ভাঙিছিল, ভালে কৰা নাই আৰু। বাপৰে বাপ, বম ৰিক্স দেই, কি লৰে দেখোন। হা হা চ'
চ' বহুত দিয়ক আৰু গাইজ আমি এই আহি পালোঁ অলপ কিবা সেইখিনি কিবা নহয় নাজানো কি কয় এইখিনি পাব অঁ কিবা জামত তল বুলি কয় চ' আমি এইখিনিত আছোঁ আৰু এতিয়া পামেই আৰু ন মাহীহঁতৰ ঘৰ কিমান দূৰ আছে 2 কিলোমিটাৰ আৰু 2 কিলোমিটাৰ আছে আৰু 2 কিলোমিটাৰৰ পিছত লগ পাম আৰু চ' আমি আহি পালোঁ ফাইনেলি আৰু এই আহি পাই মানে মাহীয়ে মানে আৰু ৰেডি কৰাত লাগিছে মানে বস্তু চ' এইটো হ'ল আমাৰ মাহী আমাৰ গোসাঁই বেটাটো মানে বাবুটো মোৰ মৰমৰ হয় তাৰ কাৰণে মই এইবিলাক ৰেডি কৰিছোঁ এতিয়া খাব ন খাব ট্ৰাই কৰিম খাব ট্ৰাই নহয় খাবই লাগিব য়েছ মই দিম ন য়েছ ব'লা খাবই লাগিব মানে এণ্ট্ৰিটো ৰেকৰ্ড কৰিব নহ'ল কিন্তু সেয়াই আৰু লাজ লাগে আৰু আগৰটো একদম খেলি মেলি হৈছে একো নহয় মাহীহঁতৰ ঘৰ এইটো দেখাই আছোঁ অলপ পিছত চ' মাহীহঁতৰ পৰা আহিলোঁ আহি পিনে অলপমান এনেই ইয়াতে বহিছোঁ ইও আছে মোৰ লগত বহি আছে চ' সেয়াই আৰু মোৰ পিছফালে এইটো চাওক ধুনীয়া মানে আৰু পৰিৱেশটো ইয়াতে সেয়াই আৰু এতিয়া মাহীহঁতৰ পৰা ভাত চাত খাই লৈ ধুনীয়াকৈ আমি গধূলি ওলাই দিম মামাহঁতৰ তাতে তো তাৰপিছত আৰু আমি ভিডিঅ'টো তাতে এণ্ড কৰিম মামাহঁতৰ তাতে চ' এতিয়া আছোঁ ৰ'ব অলপমান টাইম আৰু কিবা কৰোঁ কি নকৰোঁ মাৰ মামাহঁতৰ ঘৰ আৰু তাৰে কাষতে কোনটো অঁ দেউতা মামা মানে সেয়াই আৰু সেয়া এতিয়া আমি কৰি লওঁ চ' মাহী ফোন কৰি মাতিছিল কিয় সোধোঁ ত' আমাৰ মাহী এতিয়া মানে পুৰা প্ৰিপাৰেশ্যন কৰি আছে ভাত হৈ গ'ল মাহী ভাতটো দিলোঁ তোমালোকক এতিয়া আঞ্জা দিম এই আঞ্জাবিলাক আঞ্জা মানে চিকেন আচ্ছা চিকেন এয়া অলপটো বনাইছোঁ কালাৰটো ভালে হৈছে ভালকৈ দেখা নাই আন্ধাৰত ভালকৈ চাম ভাতিত দিয়াৰ পিছত চাম য়েছ আয়োজন পুৰা বহুত কিবা কিবি বনাইছে মানে মাহীয়ে খাই আছোঁ দাদা আহিছে লগাই আমি ওলালোঁ আৰু এয়া আমি যাই আছোঁ মামাহঁতৰ তাত পুৰা ই ৰিক্সাত ই বহি আছে আৰু পিছফালে গোটেই বাকী অডিয়েঞ্চেছ বহি আছে যাই আছোঁ পাম আৰু অলপ পিছতে চ' মামাহঁতৰ ঘৰত আহি পালোঁ এতিয়া কাপোৰ চাপোৰ চেঞ্জ কৰিছোঁ এতিয়া অলপ ৰেষ্ট ল'ম চ' ৰেষ্ট লৈ আৰু কালিৰ পৰা এটা আৰু ভিডিঅ' আহিব কালি এটা মানে ৰাসৰ ভিডিঅ' এটা দিম চ' সেইটো ভিডিঅ' চাব এতিয়া আৰু ৰাতি হ'ল কি দেখাম সেইকাৰণে ভাবিলোঁ কি ব্লগটো এণ্ডে কৰোঁ চ' ব্লগটো এণ্ড কৰিছোঁ আজি আৰু আপোনালোকে কোন কোন নলবাৰীৰ এটা কমেণ্ট কৰি দিব যোনে যোনে ভিডিঅ' চাই আছে এটা কমেণ্ট কৰি দিব কোন কোন নলবাৰী চ' আজি ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কমেণ্ট এটা দিব প্লিজ চ' থেংক ইউ ছ' মাছ আজি ইমানেই আছিল কালি লগ পাম